নমস্কাৰ মোৰ এই নতুন ভিডিঅ'টোলৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ AHSEC সেকেন্ড ইয়াৰ পলিটিকেল সায়েন্স সাবজেক্টটোৰ এটা টপিক আৰু এই টপিকটোৰ নাম হ'ল বিশ্বত শীতল যুদ্ধৰ আৰম্ভণি। এই টপিকটো মই তোমালোকক নিজৰ ভাষাত বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা, স্কিপ নকৰিবা আৰু তোমালোকে ভিডিঅ'টো চাই কেনেকুৱা পোৱা কমেন্ট বক্সত কমেন্ট কৰিবা। ভাল পালেও কমেন্ট কৰিবা, বেয়া পালেও কমেন্ট কৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। আৰু যদি তোমালোকে মই আগতে দিয়া ভিডিঅ' চোৱা নাই টপিক শীতল যুদ্ধ কি, এই টপিকটো চোৱা নাই তোমালোকে মোৰ চেনেলত গৈ চাই ল'বা, নাইবা মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তোমালোকে এই লিংকৰ পৰা গৈ তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আহা টপিকটোলৈ। বিশ্বত শীতল যুদ্ধৰ আৰম্ভণি। 1939 চনত আৰম্ভ হোৱা দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰ শক্তি নেতৃত্ব বহন কৰা আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ইউনিয়ন, গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সে বিপক্ষ মেৰুত অৰ্থাৎ বিৰোধী শক্তিৰ নেতৃত্বত বহন কৰা জাৰ্মানী, ইটালী আৰু জাপানক 1945 চনত পৰাস্ত কৰাত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটিছিল। দ্বিতীয় বিশ্বযুদ্ধ কেনেকৈ শেষ হৈছিল বা পৰিসমাপ্তি ঘটিছিলে? আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ইউনিয়ন, গ্ৰেট ব্ৰিটেইন আৰু ফ্ৰান্সে জাৰ্মানী, ইটালী আৰু জাপানক 1945 চনত পৰাস্ত কৰি দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটিছিল বা ঘটাইছিল। আৰু এই যুদ্ধখনত বিশ্বৰ প্ৰায় সকলোবোৰ বৃহৎ শক্তিয়ে জড়িত হৈ পৰিছিল। আৰু এই দ্বিতীয় বিশ্বযুদ্ধখনত বিশ্বৰ সকলো দেশেই প্ৰায় জড়িত হৈ পৰিছিল। শক্তিশালী ৰাষ্ট্ৰবোৰ, কিছুমান ৰাষ্ট্ৰ জড়িত হোৱা নাছিল, যিবোৰ নতুনকৈ স্বাধীনতা লাভ কৰিছিল, কিন্তু প্ৰায় শক্তিশালী ৰাষ্ট্ৰবোৰ নিজৰ স্বাৰ্থৰ বাবে যিকোনো এটা গোষ্ঠীত জড়িত হৈ পৰিছিল। আৰু দ্বিতীয় বিশ্বযুদ্ধখন ইউৰোপৰ দেশসমূহৰ উপৰি দক্ষিণ এছিয়া, চীন, বাৰ্মা, বৰ্তমানৰ ম্যানমাৰ, তোমালোকে সকলোৱে নিশ্চয় জানা, আৰু ভাৰতবৰ্ষৰ দক্ষিণ পূব অঞ্চললৈকে বিয়পি পৰিছিল। আৰু দ্বিতীয় বিশ্বযুদ্ধখন ক'ৰলৈকে হৈছিল? চীন, বাৰ্মা, বৰ্তমান ম্যানমাৰ, ভাৰতবৰ্ষ, দক্ষিণ পূব অঞ্চললৈকে বিয়পি পৰিছিলে। আৰু এই ভয়াৱহ যুদ্ধখনত অগণন মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি সাধন হৈছিল। আৰু এই যুদ্ধখনটো যিহেতু নামেই হৈছে বিশ্বযুদ্ধ, আৰু এই বিশ্বযুদ্ধখন কিমান ভয়াৱহ হ'ব তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা। আৰু এই যুদ্ধখনৰ পৰা অগণন ঢেৰ মানুহৰ জীৱন আৰু সম্পত্তি ক্ষতি সাধন হৈছিল। মানে বহুতৰ জীৱন গৈছিল, মৃত্যুৰ মুখত পৰিবলগীয়া হৈছিল আৰু সম্পত্তিও ধ্বংস হৈছিল। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পূৰ্বে 1914 চনৰ পৰা 1919 চনলৈকে সংঘটিত হোৱা প্ৰথম বিশ্বযুদ্ধখনেও বিশ্বত এক জোকাৰণিৰ সৃষ্টি কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধ হৈছিল যেতিয়া প্ৰথম যুদ্ধও হৈছিল, তোমালোকে নিশ্চয় জানা। প্ৰথম বিশ্বযুদ্ধও বিশ্বত এক জোকাৰণি তুলিছিল। প্ৰথম বিশ্বযুদ্ধতো অগণন মানুহৰ জীৱন আৰু সম্পত্তি ক্ষতি সাধন হৈছিলে। কিন্তু প্ৰথম বিশ্বযুদ্ধৰ পাছত বিশ্বৰ ৰাষ্ট্ৰবোৰে যুদ্ধ নকৰোঁ বুলি কিছুমান চুক্তি স্বাক্ষৰ কৰিলেও তেওঁলোকে কিছু কাৰণত আকৌ দ্বিতীয় বিশ্বযুদ্ধৰ ঘোষণা কৰিবলগীয়া হ'ল। তাৰ পাছত চোৱা, দ্বিতীয় বিশ্বযুদ্ধৰ
সমাপ্তিৰ পিছত অৰ্থাৎ 1945 চনৰ পৰা বিশ্বত নতুনকৈ আৰম্ভ হৈছিল শীতল যুদ্ধ। আৰু কেতিয়াৰ পৰা শীতল যুদ্ধ হৈছিলে আৰম্ভণি? যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি 1945 চনত হৈছিল, তেতিয়াৰ পৰা বিশ্বত নতুনকৈ আৰম্ভ হৈছিলে শীতল যুদ্ধ। তোমালোকক মই আগৰ ভিডিঅ'টোত শীতল যুদ্ধৰ কি হয় তাৰ বিষয়ে মই কৈ দিছিলোঁ, তোমালোকে ভিডিঅ'টো যদি চোৱা নাই চাই ল'বাগৈ। তাৰপিছত চোৱা এতিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি নামৰ নগৰ দুখনত 1945 চনৰ আগষ্ট মাহত পাৰমাণৱিক বোমা নিক্ষেপ কৰাৰ পিছত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি হৈছিল। আৰু এইটো গম পাইছে, আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰ শক্তিয়ে জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত নামৰ দুখন নগৰত 1945 চনৰ আগষ্ট মাহত পাৰমাণৱিক এটমিক বোম নিক্ষেপ কৰাৰ পাছত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটিছিল। তাৰপিছত চোৱা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনে কাৰ্যক বহুতে সমালোচনা কৰিছিল, কাৰণ জাপানে যি সময়ত প্ৰায় আত্মসমৰ্পণ কৰিবলৈ ওলাইছিল, সেই সময়ত পাৰমাণৱিক বোমা দুটা নিক্ষেপ কৰাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ উচিত হোৱা নাছিল। আৰু সেই সময়ত যি সময়ত দ্বিতীয় বিশ্বযুদ্ধৰ শেষ সময়ছোৱাত জাপানে আত্মসমৰ্পণ কৰিবলৈ বিচাৰিছিল, সেইটো সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰই নাগাচাকি আৰু হিৰোশ্বিমাত বোমা নিক্ষেপ কৰাটো অনুচিত বুলি বহু ৰাষ্ট্ৰই ক'ব বিচাৰে। সেইবাবে কৈছে যে বোমা নিক্ষেপ কৰাটো উচিত হোৱা নাছিল, কাৰণ সেই এটমিক বোমটোৰ পৰা বহু লোকৰ জনজীৱন ক্ষতিসাধন হৈছিলে আৰু সম্পত্তি ক্ষতিসাধন হৈছিলে। আৰু বৰ্তমানেও সেই এটমিক বোমা নিক্ষেপৰ ফল এতিয়াও কুফল ভুগি থাকিবলগীয়া হৈছে জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি নামৰ দুখন নগৰত। তাৰপিছত চোৱা, আনকি মিত্ৰ শক্তিৰ অংশীদাৰ ছোভিয়েট ইউনিয়নকো এই বিষয়ে অৱগত কৰা হোৱা নাছিল। আনকি আমেৰিকাই মিত্ৰ শক্তি ছোভিয়েট ইউনিয়নকো এই কথাটো কোৱা নাছিল যে জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত আমেৰিকাই বোমা নিক্ষেপ কৰিব। তাৰপিছত চোৱা, আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাৰমাণৱিক বোমা নিক্ষেপৰ সপক্ষে যুক্তি হ'ল, এই বোমা নিক্ষেপৰ জৰিয়তে দ্বিতীয় বিশ্বযুদ্ধৰ সোনকালে অৱসান ঘটাব বিচৰা হৈছিল, যাতে আমেৰিকা আৰু ইয়াৰ মিত্ৰ গোষ্ঠীৰ জীৱন আৰু সম্পত্তিৰ অধিক ক্ষতি নহয়। আমেৰিকাই যুক্তি দিব বিচাৰে যে, বা এই বোমা নিক্ষেপ কৰাৰ সপক্ষে যুক্তি হ'ল যে, এই দ্বিতীয় বিশ্বযুদ্ধখন অতি সোনকালে শেষ কৰিব লাগে, নহ'লে হৈ থাকিলে বছৰ ধৰি হৈ থাকিলে আৰু জনজীৱন ক্ষতিসাধন হ'ব বা সম্পত্তি ক্ষতিসাধন হ'ব। সেইবাবে তেওঁ দুটা বোমা নিক্ষেপ কৰি শেষ কৰি দিব বিচাৰিছে যে আমেৰিকাই বিশ্বত প্ৰভাৱশালী ৰাষ্ট্ৰ আৰু তেওঁতকৈ কোনো শক্তিশালী ৰাষ্ট্ৰ নাই, সেইটো প্ৰতিপন্ন কৰিব বিচাৰিছে, যাতে আৰু দ্বিতীয় বিশ্বযুদ্ধ কৰিব নালাগে, মানে আৰু যুদ্ধখন বহল কৰিব নালাগে, দীঘলীয়া কৰিব নালাগে, ইয়াতে শেষ হৈ যাওক। সেই উদ্দেশ্যে আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত নামৰ দুখন নগৰত 1945 চনত পাৰমাণৱিক বোমা নিক্ষেপ কৰিছিলে। তাৰপিছৰ পেৰাগ্ৰাফটো চোৱা, আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকিত পাৰমাণৱিক বোমা নিক্ষেপ কৰাৰ সপক্ষে যিয়ে যুক্তি নিদিয়ক কিয়, প্ৰকৃততে
ইয়াৰ জৰিয়তে ছোভিয়েট ইউনিয়নক সকীয়াই দিব বিচৰা হৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰ হ'ল বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে যাতে এছিয়া মহাদেশত সামৰিক বা ৰাজনৈতিক লাভালাভৰ পৰা বিৰত থাকে বা প্ৰচেষ্টা নচলায়। মই আগত কৈছিলোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি বোমা নিক্ষেপ কৰাৰ বিষয়ে যিয়ে সপক্ষে যিয়ে আৰ্গুমেণ্ট নিদিয়ক কিয় প্ৰকৃততে বোমা নিক্ষেপ কৰাৰ কাৰণ হ'ল ছোভিয়েট ইউনিয়নক সকীয়াই দিব বিচাৰিছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হয়, তেওঁৰ ওপৰত কোনো নাই, তেওঁই শক্তিশালী ৰাষ্ট্ৰ, আমেৰিকা শক্তিশালী ৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে যাতে এছিয়া মহাদেশত সামৰিক আৰু ৰাজনৈতিক লাভালাভৰ পৰা বিৰত থাকে। মানে ছোভিয়েট ইউনিয়নে এছিয়া মহাদেশত কোনো ধৰণৰ সামৰিক অস্ত্ৰ শস্ত্ৰ আৰু ৰাজনৈতিক লাভৰ পৰা আঁতৰি থাকে। সেইবাবে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰই নাগাচাকি আৰু হিৰোশ্বিমাত বোমা নিক্ষেপ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পৰিণতি যিয়েই নহওক, যুদ্ধৰ পিছত বিশ্ব স্তৰত দুটা মহা বা বৃহৎ শক্তিৰ আবিৰ্ভাৱ হৈছিল। এই বৃহৎ শক্তি দুটা হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন। এই দুয়োখন দেশ পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী আছিল, কিন্তু উভয় দেশে ইয়াৰ ব্যৱহাৰৰ ফলশ্ৰুতিত হ'ব পৰা ক্ষয়ক্ষতিৰ ভয়াৱহতা উপলব্ধি কৰিছিল আৰু আন এখন পূৰ্ণ বিশ্বযুদ্ধৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচাৰিছিল। এতিয়া চোৱা, ইয়ালৈকে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিণতি যিয়ে নহওক, যেনেকৈ শেষ নহওক, তাৰ পৰাই দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ পাছৰ পৰাই বিশ্বত দুটা শক্তিত পৰিণত হ'ল। সেই শক্তি দুটা হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ এটা পক্ষ আৰু আনটো পক্ষ হ'ল ছোভিয়েট ইউনিয়ন। আৰু এই দুয়োখন দেশ পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী আছিল আৰু এই দুয়োখন ৰাষ্ট্ৰ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী হয়। এখন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনখন হ'ল ছোভিয়েট ইউনিয়ন। কিন্তু উভয় দেশে ইয়াৰ ব্যৱহাৰৰ ফলশ্ৰুতিত হ'ব পৰা ক্ষয়ক্ষতিৰ ভয়াৱহতা উপলব্ধি কৰিছিল আৰু তেওঁলোকে ভাবিছিল যে এনেদৰে বিশ্বযুদ্ধ হৈ থাকিলে বিশ্বখন ধ্বংস হ'বলৈ আৰু বেছি সময় নালাগিব। সেইবাবে তেওঁলোকে আৰু বুজি পাইছিল যে পাৰমাণৱিক অস্ত্ৰৰ পৰা হ'ব পৰা ধ্বংস, ক্ষয়ক্ষতি, জনগণৰ জীৱন সম্পত্তি এই সকলোবোৰ উপলব্ধি কৰিব পাৰিছিল আৰু এখন পূৰ্ণ যুদ্ধৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। সেইবাবে তেওঁলোকে পূৰ্ণ যুদ্ধৰ পৰা, এখন বিশ্বযুদ্ধৰ পৰা হ'ব পৰা ক্ষয়ক্ষতিৰ পৰা নিজকে আঁতৰাই ৰাখিছিল। সেয়ে শীতল যুদ্ধ হৈ আছিল, উত্তপ্ত যুদ্ধ হোৱা নাছিল। সেই দ্বিতীয় বিশ্বযুদ্ধ হোৱাৰ পাছৰে পৰা তেওঁলোকে অস্ত্ৰ শস্ত্ৰৰে যুদ্ধ কৰা নাছিল। তেওঁলোকৰ যুদ্ধখন শীতল যুদ্ধ ৰূপে হৈ আছিলে। কিন্তু এই দেশ দুখনৰ মাজত শত্ৰুতাৰ ভাৱ আৰু শক্তি বা ক্ষমতাৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত আছিল। আৰু এই দেশ দুখনৰ মাজত যুদ্ধত বিশ্বযুদ্ধ শেষ হৈছিল যদিও তেওঁলোকৰ মাজত শত্ৰু ভাৱ দুয়োখন দেশৰ মাজতে আছিলে আৰু তেওঁলোকে এই শত্ৰুভাৱ লৈয়ে তেওঁলোকৰ শীতল যুদ্ধ কৰিছিল। শীতল যুদ্ধ মানে তোমালোকে নিশ্চয় গম পাইছে, মই আকৌ ইয়াত কৈ দিয়াৰ প্ৰয়োজনীয়তা নাই বুলি ভাবোঁ। শক্তি বা ক্ষমতাৰ প্ৰতিদ্বন্দ্বিতা অব্যাহত আছিল, অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তিৰ পাছত দেশ দুখনৰ মাজত শীতল যুদ্ধৰ সূত্ৰপাত হৈছিল আৰু এই দ্বিতীয় বিশ্বযুদ্ধৰ পাছতেই তেওঁলোকে অস্ত্ৰ শস্ত্ৰৰ
যুদ্ধৰ পৰিৱৰ্তে শীতল যুদ্ধৰ সপক্ষে যুক্তি দিছিল আৰু তেওঁলোকে শীতল যুদ্ধৰ জৰিয়তে তেওঁলোকৰ সম্পৰ্ক চলাই নিব বুলি তেওঁলোকে চুক্তিবদ্ধ হৈছিলে। এতিয়া তোমালোকে নিশ্চয় গম পালা শীতল যুদ্ধৰ কেনেকৈ আৰম্ভণি হৈছিলে। দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণিৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ মাজত শীতল যুদ্ধৰ আৰম্ভণি হৈছিলে। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা, টপিকটো যদি বুজাওঁতে ভাল পালা, তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীসকললৈ। আৰু যদি কিবা মোৰ বুজাওঁতে ভুল ৰৈ গৈছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। মই নেক্সট ভিডিঅ'ত শুধৰাবলৈ চেষ্টা কৰিম আৰু বা শুধৰাই দিম। কমেণ্ট বক্সত তোমালোকে কমেণ্ট কৰিবা। ধন্যবাদ।